वेलकम बैक मामदुर ब्लग्स আপোনালোকক সেকেন্ড টুৰিষ্ট প্লেচ দেখুৱাবলৈ লৈ গৈ আছো আৰু ৰাস্তাৰ ভিউ চাওক পাহাৰৰ ওপৰৰ পৰা পাহাৰৰ তলৰ ভিউখিনি দেখুৱাই লৈ গৈ আছো আৰু আপোনালোকক সেকেন্ড যেটো টুৰিষ্ট প্লেচ আছে হেতু দেখুৱাবলৈ লৈ গৈ আছো ৰামকৃষ্ণ মিছন আশ্ৰম যেটো টুৰিষ্ট প্লেচ আছে তাত এখন স্কুল আছে আৰু এখন মিউজিয়াম আছে দুয়োটা আপোনালোকক এটো ভিডিও দেখুৱাবলৈ লৈ গৈ আছো আপোনালোকে প্লিজ মোৰ লগত আহি থাকক আৰু মোৰ ভিডিওটো প্লিজ লৈকে চাই থাকক আৰু চাওক ৰাস্তাৰ দুয়োকাষেৰে ভিউ পাহাৰ পৰ্বত চাওক আপোনালোকে চাই থাকক ৰাস্তাটো মানে শিলং টু চেৰাপুঞ্জীৰ যিবিলাক ৰাস্তা আছে ৰোড আছে চাওক আল্টিমেট নেক্সট লেভেল ভিউ পাব আপোনালোকে ৰাস্তাৰে এ টু জেড ৰাস্তাৰ দুয়োপিনে ইমান ধুনিয়া ধুনিয়া ভিউ আহি আছে আপোনালোকক অলপ দেখুৱাইছো আপোনালোকে চাই থাকক মোৰ ভিডিওটো আৰু ইমানই ভাল লাগে দৃশ্যকেইটা আপোনালোকে চাব পাৰে চাওক পাহাৰৰ মাজে মাজে সপোন যেতিয়া দেখিছিলো আমি যেতিয়া টিভিত সিনেমাত দেখিছিলো এনেকুৱা ৰাস্তাৰে গৈ আছে হিৰো হিৰোইন একেলগত গৈ আছে ৰাস্তা দি কাৰেৰে বাইকেৰে এনেকুৱা ভিউ দেখা পাইছিলো টিভিত কিন্তু আজি বাস্তৱত দেখা পাইছো আৰু আপোনালোকক দেখুৱাইছো চাওক ইমান ধুনিয়া আৰু একেবাৰে পাহাৰৰ ওপৰৰ পৰা আপোনালোকক দেখুৱাইছো চাওক ভয় লাগি যায় যেতিয়া গাড়ী ট্ৰানিং লয় তেতিয়া বহুত মানে হাৰ্টবিটটো বাঢ়ি যায় কাৰণ চাওক অৱস্থাটো চাওক ইমান ওপৰৰ পৰা যদি কিবা কাৰণত কিবা এটা হৈ যায় গাড়ীৰ এটা টুকুৰাও বিচাৰি নাপায় ইমান ওপৰত ৰাস্তা পকি কৰি থৈছে সেই ৰাস্তাৰে আমি গৈ আছো পাহাৰ কাটি ভিতৰে ৰাস্তা বনাই থৈছে আৰু আপোনালোকক দেখুৱাইছো চাওক আপোনালোকে চাব পাৰে কেমেৰাৰ সন্মুখত যিবিলাক আহিছে ঘৰ বাৰী এইবিলাক পাহাৰৰ ওপৰত আৰু লগতে আপোনালোকে চাব পাৰে প্ৰায় 1.5-2 কিলোমিটাৰ তলতহে আকৌ ঘৰ বাৰী আছে ঝৰ্ণা আছে পানী আছে পাহাৰ 1.5 কিলোমিটাৰ ওপৰত এনেকুৱা পৰিবেশৰ মাজেৰে আমি গৈ আছো আপোনালোকক দেখুৱাই আৰু ৰামকৃষ্ণ মিছন আশ্ৰম দেখুৱাবলৈ লৈ গৈ আছো তাত কি দেখা পাও গুটিখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ কোনো এটাও এপিসোড মিস নকৰিব কাৰণ মই আপোনালোকক শিলঙৰ যিমান টুৰিষ্ট প্লেচ আছে এটাকে আপোনালোকক পাৰ্ট 1 পাৰ্ট 2 কে দেখুৱাই আছো এপিসোড 1 এপিসোড 2 কে দেখুৱাই আছো আপোনালোকে চাই থাকক আৰু মোৰ চেনেলত যদি কোনোবাই আহি ভিডিও চাই সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লওক কাৰণ নতুন বহুত ধুনিয়া ব্লগ আহি আছে শিলঙৰ পিছত আৰু বেলেগ ঠাইলৈ যাম আপোনালোকক নতুন ঠাই দেখুৱাই থাকিম আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি থওক আৰু ৰাস্তাৰ ভিউ ঘৰ বাৰী ৰাস্তা ঘাট চাওক না আপোনালোকে চাব পাৰে কিমান ধুনিয়া লাগিছে আপোনালোকক অলপ ফাষ্ট দেখুৱাইছো কাৰণ ৰাস্তাখিনি ইমানেই ভাল লাগে ৰাস্তা ঘাট ইমানেই ভাল লাগে ভিউখিনি ৰাস্তাৰ পৰা যিবিলাক ভিউ আহিছে পাহাৰৰ ভিউ পাহাৰৰ তলৰ ভিউ মানে কিবা এটা 1 সেকেন্ডৰ কাৰণেও মিস নকৰিলো আপোনালোকক দেখুৱালো এ টু জেড সেই কাৰণে অলপ ফাষ্ট দেখুৱাইছো যে আপোনালোকে চাব পাৰে শিলঙৰ চেৰাপুঞ্জী কিমান ধুনিয়া ঠাই কিমান নেক্সট লেভেল ঠাই আপোনালোকে চাব পাৰে আপোনালোকক দেখুৱাইছো এটা ঠাইও মই মিস কৰা নাই চাওক মোৰ কেমেৰাৰ সন্মুখত আহি আছে এটো কিবা এটা চেণ্টাৰ আছে ইয়াত আপোনালোকে চাব পাৰে জুৱাৰ যিবিলাক ৰাস্তা পখী ৰাস্তা আৰু কিছুমান ৰাস্তা অলপ ভাঙি চিঙি গৈছে পুৰণা হৈ গৈছে পাহাৰৰ ভিতৰে গাঁও আছে বস্তি আছে চহৰ আছে টাউন আছে তেনেকুৱা পৰিবেশৰ মাজেৰে আমি গৈ আছো চেৰাপুঞ্জী এটুই চাওক আৰু চেৰাপুঞ্জীত আহিলে আপোনালোকে যদি কেতিয়াবা আহে ছাতি এটা লগত লৈ আহিব কেতিয়া বৰষুণ আহি যায় কেতিয়া ৰদ আহে কেতিয়া বতাহ আহে কেতিয়া মেঘ পৰে বৰষুণ আহে ক'ব নোৱাৰে আপোনালোকে এনেকুৱা পৰিবেশ 1 মিনিট আগত ৰদ দিব 1 মিনিট পিছত আকৌ বৰষুণ সন্মুখত যিবিলাক ফক আছে কুঁৱলী আছে চাওক গাড়ীৰ গ্লাছত আহি পৰি আছে এইটো চাওক ৰাস্তাৰে গৈ আছে ফক বতাহৰ নিচিনা গৈ আছে আপোনাৰ হাতত বাজি যাব এইটো চাওক না আমাৰ গাড়ীত লাগি গৈছে এইবিলাক আমাৰ গাত আহি আছে ঠাণ্ডা লাগি আছে মানে যিবিলাক বৰষুণ আছে বতাহ মানে পাহাৰৰ ওপৰতো উঠি আছো না সেই কাৰণে কেতিয়াবা বৰষুণ আহি যায় কেতিয়াবা ঠাণ্ডা হৈ যায় কেতিয়াবা ৰদ আহে 1-2 মিনিট পিছে চেঞ্জ হৈ থাকে পগুলি বতৰটো চেঞ্জ হৈ থাকে বতৰটো ক'ব নোৱাৰে আপোনালোকে ইয়াত কোনটো সময়ত কি হয় একো ক'ব নোৱাৰে বতৰৰ পৰিৱৰ্তন সেকেন্ডে চেঞ্জ হৈ আছে আৰু আমি গৈ আছো পাহাৰৰ কিনাৰে মানে যিমান ৰাস্তাৰে গৈ আছো পাহাৰ কিছু ঠাইত পাহাৰ খহি পৰিছে
মেৰামতি কৰি আছে ৰাস্তাখিনি অলপ ব্লক হ'বলৈ ধৰিছে তেনেকুৱাও হৈছে চাওক আপোনালোকে চাব পাৰে এইবিলাক পাহাৰ কাটি কাটি ৰাস্তা বনাইছে বহুত ধুনীয়া এটা ঠাই বহুত ভাল লাগিছে আৰু আমি যিটো ৰাস্তাৰে গৈ আছোঁ বৰ্তমান কিবা কিবি ঘৰ বাৰী আছে আৰু আমি একেবাৰে পাহাৰৰ ওপৰত লাহে লাহে আকৌ উঠি আছোঁ পাহাৰৰ ওপৰৰ পৰা লাহে লাহে অলপ তললৈ নামিছিলোঁ আকৌ ওপৰলৈ উঠি আহিলোঁ আৰু আমাৰ গাড়ীৰ সন্মুখত ছোৱালী দুজনীয়ে স্কুটি চলাই আছে চাওক কিমান ধুনীয়াকৈ কিমান ভালকৈ চলাই আছে বহুত ভাল লাগিছে এই কিবা এটা হ'বলৈ ধৰিছিলে যিয়ে নহওক স্কুটি চলোৱাত পাকৈত এই দুইজন ছোৱালী মোৰ আইডিয়াত লাগিছে আৰু আমি ফাইনেলি আহি এটা চেণ্টাৰ পালোঁ চেণ্টাৰৰ পৰা যিটো ৰামকৃষ্ণ মিছন আশ্ৰম আছে আমি পাহাৰৰ ওপৰলৈ উঠিব লাগিব আৰু পাহাৰৰ ওপৰলৈ উঠি আছে গাড়ীটো চাওক অৱস্থা চাওক আপোনালোকে কেমেৰাত ইমান ভালকৈ চাব নোৱাৰে বা কেমেৰাত ইমান ভালকৈ নাহিব পাৰে বহুত ওখ কি ক'ম গাড়ীখন হনুমান গেৰত লগাই উঠাই আছে হনুমান গেৰ বুজি পায়নে আপোনালোকে গম পায়নে হনুমান গেৰ মানে 1 নম্বৰ গেৰ যিটো আমাৰ ডিম্পু বৰুৱা ডাঙৰীয়াই কৈছিলে যে হনুমান গেৰ বুলি 1 নম্বৰ গেৰত হনুমান গেৰ বুলি কয় সেইকাৰণে ময়ো ক'লোঁ যিয়ে নহওক চাওক ফাইনেলি আমি আহি পালোঁ এইটোৱেই হ'ল ৰামকৃষ্ণ মিছন আশ্ৰম আপোনালোকে চাব পাৰে মোৰ কেমেৰাৰ সন্মুখত আহি আছে এতিয়া আমাৰ ট্ৰেভেল গাইডজনে কিবা কিবি বকি আছে আপোনালোকে শুনিব পাৰে শুনি লওক প্ৰথমতে So this Ramakrishna mission is established in the year 1931 and here there is an institutions and the museum. This museum ফাইনেলি আমি গাড়ীৰ পৰা নামি আহিলোঁ আৰু যিটো ৰামকৃষ্ণ মিছন আশ্ৰম আছে এইটোৰ 360 ডিগ্ৰী ভিউ এটা দেখুৱাইছোঁ কাৰণ ভিতৰত এটা মিউজিয়াম আছে এটা স্কুল আছে হাই স্কুল আছে কিন্তু ভিতৰত কোনো ধৰণৰ মোবাইল ফোন কেমেৰা ফোন কোনো ধৰণ ফটোগ্ৰাফি এলাও নাই সেইকাৰণে ভিতৰত কি আছে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে সৰি কিন্তু আমি নিজে চালোঁ যদি ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিওঁ প্লিজ মাই ইউটিউব